বিশ্বকৰ্মা পূজাৰ তামাম বৰষুণ আজি। মই অৱশ্যে ভালেই পাইছোঁ, যি গৰম পৰিছিলে এইকেইদিন। আজি চাওকচোন বতৰটো কি ধুনীয়া হৈ গ'ল। যিসকলে মানে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি কিনে বিশ্বকৰ্মা পূজা চাবলৈ যোৱাৰ প্লেনিং হৈ আছিলে, তেওঁলোকৰ অকণমান মনটো বেয়া লাগিছে চাগে, কেনেকৈ ওলাই যাম বুলি। তথাপিতো কমিব পাৰে বৰষুণ। আপোনালোকে ভাবি আছে চাগে এইটো লোকেশ্যনটো কোন জেগাৰ হ'ব। ত' কাজিৰঙাৰ ওচৰৰে এখন ৰিজৰ্ট, এইটো NH37, ডিব্ৰুগড় তিনিচুকীয়া যোৱাৰ ৰাস্তাটো এইটো। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুদিনৰ পাছত লাইভ আহিছোঁ। পোনপ্ৰথমে অশেষ ধন্যবাদ, বহুত 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 ধন্যবাদ। আপোনালোকে মোৰ চেনেলটোত ইমান মৰম দিছে, মানে ইমান আপোনালোকৰ মৰমখিনি পাই পেলাই মানে মোৰ শব্দ নোহোৱা হৈ গৈছে যে কিদৰে আপোনালোকক ধন্যবাদ দিওঁ। আজি বহুদিনৰ পাছত লাইভ আহিছোঁ। অকণ কামত ব্যস্ত হৈ গৈছিলোঁ, আৰু লকডাউনৰ পাছত কাম কাজবিলাক খুলিছে, লাহে লাহে কামত ধৰিছোঁ। আজি বিশ্বকৰ্মা পূজা। আপোনালোকক বিশ্বকৰ্মা পূজাৰ বহুত 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 শুভেচ্ছা। আৰু বতৰটো আজি বৰ ধুনীয়া কৰিছে, মানে ইমান দিন, আজি কেইদিনমানৰ পৰা খুব গৰম পৰিছিলে। আজি বহু দিনৰ পাছত ইমান ধুনীয়া মানে বৰষুণ, ডাৱৰীয়া বতৰ, ঠাণ্ডা কৰি পেলাইছে। মই এটা বেলেগ লোকেশ্যনত আছোঁ, জেগাটুকুৰ নিয়েৰ কাজিৰঙা। আপোনালোকক দেখাম, প্লাছ আজি আপোনালোকক বিশ্বকৰ্মা পূজাও দেখাম। আমি অকণ বিশ্বকৰ্মা পূজা পাতিছোঁ। আমি মানে মোৰ বন্ধু বান্ধৱী নহয় দেই, মোৰ বন্ধুসকল আৰু মানে মোৰ কালিগছ কিছুমানো আছে। তো আৰু অলপকৈ দেখাই যাম, বেছি ডাঙৰ দীঘলীয়া ভিডিঅ' নকৰোঁ আজি বাৰু, সৰু ভিডিঅ' এটা, বেছি আমনি নকৰোঁ আপোনালোকক। আশা কৰোঁ অকণমান চাওক, চাই পেলাই আৰু আকৌ মৰম দিয়ক। আপোনালোকৰ মৰমৰ আশাতে আছোঁ। থেংক ইউ। চাওকচোন কি আচৰিত বতৰ, এই জাষ্ট বৰষুণ দি আছিলে, এতিয়া আকৌ পটককৈ ক'ৰ পৰা ৰ'দটো ওলাই আহিল। মনটো ভাল লাগি গৈছিলে ঠাণ্ডা বুলি পেলাই, ৰ'দটো ক'ৰবাৰ পৰা ওলাই আহিল। আৰু যাই হওক, আপোনালোকক এটা ভিউ এটা দেখাওঁ ৰ'ব। পানী পানী, চবফালে পানী হৈ গ'ল, বোকা বোকা হৈ গ'ল। ৰ'ব দেই, এই ভিউটো চাওক, চাইছেনে? ইমান ধুনীয়া ভিউ। পাহাৰখনৰ পৰা যেন কিবা ডাৱৰবিলাক লাগি কিনে সিফালৰ পৰা ঠেলি দি আছে, ক'ৰবালৈ গৈ আছে। এখন আপোনাৰ গৈ পেলাই সেইফালে বুঢ়া পাহাৰৰ এটা পাৰ্ট এনেকৈ লাগি এইফালে আহিছে, কাজিৰঙা বুঢ়া পাহাৰ। আপোনালোকেতো এইফালেদি অহা যোৱা কৰোঁতে চাগে বুঢ়ী মাই মন্দিৰটো যে আছে ৰাস্তাৰ লগত, দেখা পাইছেই। এইটো এনেকৈ গৈ 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 সেই তাত লাগি যায়গৈ। চাওক কাজিৰঙাৰ কিছুমান মানে মুহূৰ্ত। মোৰ বাসন্তীখনকো মালা এডাল পিন্ধাই দিলোঁ, দেখাই দিওঁ, চাওক। নৰ্মেল মালা এডাল পিন্ধাই দিছোঁ বাসন্তীখনক। পূজা অকণ কৰি দিব লাগিবতো, নহবা বেয়া পাব নহয়। বাকী আজি খিচিৰি, লাবৰা, পায়স আৰু বেঙেনা ফ্ৰাই আয়োজন হৈ আছে। আপোনালোকৰ কি কি হৈ আছে আয়োজন জনাব কমেণ্ট বক্সত। কি খালে বিশ্বকৰ্মা পূজা বুলি। এইয়া পূজাৰ প্ৰিপাৰেচন চলি আছে। আমাৰ এখেত চম্পক তালুকদাৰ দেই এখেতৰ নামটো।
এই মনটো আমাৰ পুৰা ৰেডি আৰু পূজা চূজা কৰি পূজা কৰা নাই মানে প্ৰিপেৰেশ্যনটো ৰেডি কৰি আছে আৰু আমাৰ পণ্ডিতজি আমাৰ অকণমান লাজ কৰে দেই পণ্ডিতজি ইছ ৰাম নকৰো দিয়ক পণ্ডিতজি আমাৰ লগত আছে হয় হয় আজি ভালকে আশীৰ্বাদ এটা দিব হা ঠিক আছে আৰু কেনেকুৱা হৈছে জনাব বঢ়িয়া কিবা এটা কবি নেকি এতিয়া বৰ্তমান একো নকওঁ ছাৰ পূজা চূজা কৰি অ সম্ভৱ ৰাতি কি নাগৰা চাগৰা হৈ যাওক নেকি হা অঁ অঁ এতিয়া খালি যজ্ঞ ৰেডি কৰিবলৈ বাকী আছে ন এতিয়া পণ্ডিতজিয়ে যজ্ঞ ৰেডি কৰিলে আপোনালোকক আজি মন্ত্ৰও দেখাম হয় এইয়া আমাৰ আজি খিচিৰি বনি আছে আমাৰ গণেশ বাবুৱে খিচিৰি বনাই আছে দেই খাই দেখিয়ে খাওঁ খাওঁ লাগি গৈছে না আৰু এই লেবৰা চব্জিৰ কাৰণে চব্জি কাটি আছে এইফালে ৰঙালাও এইফালে চব্জি মিক্স চব্জি কিবা কিবি আছে আৰু তামাম টেষ্টি হ'বনে হা এই ৰাইজক মাতি দে খানা খাবৰ কাৰণে অঁ এনেকা এই শুনিছাতো মানে এনেকুৱা টেষ্টি মানে বনাইছে আৰু মূলা চূলা কাটি দিছতো চয়াবিন অকণ দি দিবি নেকি অকণমান পিছত টাৱাখন অলপ ফ্ৰাই কৰি পেলাই চয়াবিন অলপ পেলাই দিবি এই আমাৰ পণ্ডিতজিয়ে বামুণে মন্ত্ৰ ষ্টাৰ্ট কৰিছে বলক চাওঁগৈ অকণমান কি হৈ আছে দীপক দৈত রতাম্বলক দক্ষিণা নীলম সমার্থ কর্ণাটক ওম 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 ओम सर्व मंगल मंगले शिवे सर्वार्थ साधिके शंभुके गौरी नारायण नमः ओम गंगेज जलिने जयव गोदावरी सरस्वती नर्म सिंधु कावेरी जलसा अस्मियां उरु तत्र गया गंगा सर्वस्व पुरुष राणीच इताली यताली पुण्याली विश्वकर्मा पूजा काली अवंतना सदाफलम पुनयुक्त संकल्प ऋषि ओम नमो विष्णु नमो विष्णु नमो विष्णु वरतल नवग्रह देवता पूजा काली পূজা হৈ আছে नमो विष्णु नमो विष्णु नमो विष्णु ओम श्री श्री विष्णु पूजा काली अवंतना नमो विष्णु नमो विष्णु नमो विष्णु ओम नमो पत्रिका देवी पूजा काली अवंतना नमो विष्णु नमो विष्णु नमो विष्णु ओम नमो विष्णु नमो विष्णु नमो विष्णु नमो विष्णु ओम विष्णु विष्णु दशक भाद्रमासे एकादशी तिथौ शुक्ल पक्ष संभ फलिता नामश कालिका नामश रुद्र पूजा काली श्री श्री विश्वकर्मा पूजा भगवंतना नमो विष्णु नमो विष्णु नमो विष्णु ओम शीतला देवी पूजा काली भगवंतना नमो विष्णु नमो विष्णु नमो विष्णु ओम सरस्वती देवी पूजा काली भगवंतना नमो विष्णु नमो विष्णु नमो विष्णु ओम नवपत्रिका देवी पूजा काली भगवंतना नमो विष्णु नमो विष्णु नमो विष्णु ओम विष्णु विष्णु ओम श्री विष्णु ओम पवित्र पवित्र पासो वधु दीवा अक्षरे ओम दुर्गा देवा नमः 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 पुष्पांजलि भगवती
শ্রী শ্রী বিশ্বকর্মা দেবায় নমঃ আরে বাবা সবাই মিলামিলি কে দিলে হোক সবাই মিলামিলি কে দিলে आ जाओ इधर में সবাই এখন কোন লো সবাই কে বাবা ঠিক আছে আমরা আগে না পার और स्कूल वाला बैठ जाओ यार अब आठो गाओ एते गंगा पुष्टे साचंदना बिल्वा पत्र पुष्पांजलि श्री भगवती श्री श्री विश्वकर्मा देवाय नमः आठो करे क्षमा करी ओ आठो गाओ ना जरा और आठो गाओ ओम सर्व मंगल मंगले शिवे सर्वार्थ साधिके दम्बुके गौरी नारायण श्री श्री विश्वकर्मा पूजा काले भवन्तन नव विष्णु नव विष्णु नव विष्णु ओम सर्व मंगल मंगले शिवे सर्वार्थ साधिके दम्बुके गौरी नारायण जगत हिताय श्री श्री विश्वकर्मा पूजा काले भवन्तन नव विष्णु नव विष्णु नव विष्णु सर्व मंगल मंगले शिवे सर्वार्थ साधिके दम्बुके गौरी नारायण श्री श्री विश्वकर्मा पूजा काले भवन्तन नव विष्णु नव विष्णु नव विष्णु गंगे च जगने जैव गोदावरी सरस्वती नर्म सिंधु कावेरी जलस अस्मिन् कुरु यत्र गया गंगा पर्वत पुष्प प्राणी च तीर्थानि एतानि पुण्यानि शांति कुरु गोदा पारे नारायण देवता पूजा काले श्री श्री विश्वकर्मा पूजा काले भवन्तन ओम विष्णु विष्णुरूप सहस्र भाद्र मासे एकादशी तिथौ निज निज नाम कब निज निज पुत्र नाम निज निज नाम तो निज ओम अधिरण्यं भदे वैसा ओम अधिरण्यं गौरीपुराण वैसा ओम अधिरण्यं शीतला देवी वैसा ओम अधिरण्यं नारद वैसा साबरी को दिबो ओम अधिरण्यं काके वैसा ओम अधिरण्यं शीतला देवी वैसा ओम गौरीपुराण वैसा ओम बुधे वैसा ओम शीतला देवी वैसा ओम मनसा देवी वैसा ओम विश्वकर्मा देवी वैसा ओम पंचकर्मा देवी वैसा ओम ब्रह्मा विष्णु देवी वैसा বন্ধুসকল মোৰ পিছলৰ ভিউটো চাওকচোন কেনে লাগিছে পাহাৰখন যে দেখুৱালোঁ তেতিয়া এতিয়া ক্লাউডখিনি মানে ডাৱৰখিনি নাইকিয়া হৈছে আপুনি পিছফালৰ ভিডিঅ'টো চাওক আৰু পূজা হৈ গ'ল টিকা লগালোঁ এইডালো পিন্ধালোঁ আৰু গাড়ীখনৰ পূজা অকণ কৰিবলৈ বাকী আছে অলপ পণ্ডিতজীয়ে মন্ত্ৰ মাতি দিব আৰু এটা বস্তু আপোনালোকক কওঁ মই আছোঁ আপোনাৰ অসমৰ এইটো পাৰে মানে NH37 টুৱাৰ্ডছ কাজিৰঙা ঠিক আছে তো মোৰ মিছেছ আছেগৈ অসমৰ সিটো পাৰে মোৰ মিছেছ শিলচৰ ডিষ্ট্ৰিক্টৰ কাছাৰ ডিষ্ট্ৰিক্টৰ শিলচৰত আছে তেওঁ তাতো পূজা কিবা কিবি কৰি আছে তেওঁৰ ভিডিঅ' কেইটামান জাষ্ট মই ইয়াতে অকণমান দেখাই দিম আপোনাক তেওঁৰ পূজা কৰা ভিডিঅ'টো যিমান পাৰোঁ সৰু কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু কি আৰু আজি বহু দিনৰ পাছত লাইভ আহিলোঁ আপোনালোকৰ ওচৰত হোপফুলি বেয়া পোৱা নাই চাগে এনজয় কৰি আছে মোৰ লগতে আপোনালোকে বিশ্বকৰ্মা পূজা বা অসমৰ বাহিৰত যিসকল আছে আমাৰ অসমীয়া বন্ধু বান্ধৱীসকল ইয়াতে মোৰ ভিডিঅ'টোকে চাই পেলাই অসমৰ ফিলিংছ এটা লওক আৰু
মোৰ আৰু মিছেছৰ মানে মিছেছক মই এতিয়া মিছেছৰ ভিডিঅ' এটালৈ আপোনাক লৈ যাম অকণমান তাত কি হৈ আছে শিলচৰত মানে অসমৰ একদম সিটো কোণাত বাৰাক ভেলী কাছাৰ ডিষ্ট্ৰিক্ট শিলচৰ তাৰ বিশ্বকৰ্মা পূজা অকণ চাওক আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশ্বজিৎ অসম ইউটিউব চেনেলটোত মই স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা, সকলোৱে নিজৰ নিজৰ ঘৰতে ব্যস্ত চাগে পূজা বুলিবলৈ। ময়ো এখন পূজালৈ যাওঁ, ইয়াৰে শিলচৰৰ ওচৰতে এখন পূজা পাতিছে মোৰ খুৰী এগৰাকীৰ অফিচত, তেখেতে মাতিছে, যাওঁ আহকচোন তাত পূজা কেনেকুৱা হয় দেখোঁ আৰু। সেয়া মই এতিয়া আহি পাই গ'লোহি এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচত, আৰু এয়া মোৰ লগতে খুৰী বহি আছে, এখেতে হৈছে খুৰী। নমস্কাৰ। সেইটো অফিচৰ তেওঁৱে। কৈ দিয়ক এষাৰ। মোৰ নামটো শ্ৰীমতী বৰ্ণালী চন্দ্ৰপতি, মই এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ, আৰু ময়ো আচলতে শিলচৰত একেবাৰে নতুন, আৰু মই ইয়াৰ আগতে কেতিয়াও শিলচৰ অহাও নাছিলোঁ, কিন্তু এতিয়া ইয়াত আহিছোঁ, ইয়াতে আৰু মানে মিলি থাকোঁ আৰু আমাৰ অফিচৰ কাম বনবোৰ কৰি। আজি প্ৰথমবাৰৰ বাবে আমি বিশ্বকৰ্মা পূজা পাতিবলৈ ওলাইছোঁ, আৰু আপোনালোকক সকলোকে বিশ্বকৰ্মাৰ ওলগ জনালোঁ, আৰু আমাৰ দেৱযানীকো আমি মাতিলোঁ, দেৱযানী আৰু তাইৰ মৰমৰ ছোৱালী শ্ৰীমতী, প্ৰিন্সিপিয়াও আহিছে, আৰু লগতে আমাৰ অফিচৰ যিমান কাৰ্যকৰ্তা আছে তেওঁলোকৰ ফেমিলিবিলাকো আহিছে। আমাৰ খুবেই ভাল লাগিছে, সেইকাৰণে সেয়া আৰু একেলগে পূজা আয়োজন কৰিছে মূৰ্তি, সকলোবিলাক কি সুন্দৰকৈ কৰিছে চাওক। সেয়া কি ধুনীয়া সুন্দৰকৈ পূজাস্থলীডোখৰ তেওঁলোকে আয়োজন কৰিছে, বনাইছে, চাই ভাল লাগিছে। অলপ পিছতে পূজাৰী আহিব, পূজা হ'ব, তো আপোনালোকক দেখুৱাই যাম। পিছত মই এগৰাকী ডিমা হাছাৰ এয়া বাইদেউ এগৰাকী লগ পাইছোঁ, তেখেতক মই এটি ট্ৰেডিশ্যনেল ছং গাব কৈছোঁ, তেখেতে গাব, আমাক গাই শুনাব, আহকচোন শুনো। गाइए। ट्रेडिशनल पुराना गाना गाएगा। हाँ, जो हम लोग जो डांस करते हैं। हाँ, गाइए। आजां जं आंजां सेरे मजां दाव, आजां जं आंजां सेरे मजां दाव, आजां मजां दाव, काइदिं नायखाबो आजां मजां दाव, बिरदिं नायखाबो आजां मजां दाव, आजां जं आंजां ला, आजां जं आंजां ला सेरे मजां दाव। बहुत बहुत धन्यवाद आपके लिए। कैसा लग रहा हमारा दीदी का एक सॉन्ग? নিশ্চয় আপোনালোকে হয়তো বুজি নাপালেও দেখি ভালেই পাইছে। তেখেতক যে মই ডিমা হাছাৰ এটা ট্ৰেডিশ্যনেল গান গাবলৈ কৈছোঁ, তেওঁ ধুনীয়াকৈ গাই দিছে। এইগৰাকী হৈছে, আপোনাৰ নাম बताइए। मेरा नाम नीलांचना केम्पड़ा है। আচ্ছা, বহুত আচ্ছা লাগা, বহুত ভাল লাগিলে। অঁ, এয়া আমাৰ বিশ্বকৰ্মা পূজাৰ প্ৰসাদ হয়। প্ৰসাদটো নেদেখুৱালে কেনেকৈ হ'ব ন? এয়া আমি খিচিৰি খাবলৈ আৰম্ভ কৰিছোঁ। খিচিৰি ओम विश्वकर्मा पूजा करी भवन्तु न ओम नमो विष्णु नमो विष्णु नमो विष्णु। ये बता दे ले जा।
এইয়া খিচিৰি আহি গ'ল খিচিৰি বেঙেনা ফ্ৰাই লাবৰা চব্জি অলপ গ্ৰেভি টাইপ কৰি দিলে লাবৰা চব্জিটো চাই লওক এতিয়া মই খাম আপোনালোকক দেখাই দিওঁ অকণমান এই চাওক খিচিৰি লাবৰা বেঙেনা ফ্ৰাই দেখিছে নহয় পূৰা সোৱাদ লগাই খাম আৰু খিচিৰি মোৰ বহুত ফেভৰেট হয় মানে পূজা পাতল বুলিয়ে নহয় নৰ্মেলিও যদি মোক খিচিৰি লাবৰা মই খাওঁ এতিয়া আপোনালোকেও পূজাৰ খিচিৰি খাওক পাৰাহেঁতেন ইয়ালৈকে মাতি দিলোঁহেঁতেন আহি যাব পাৰিলেহেঁতেন দেই এবাৰ ভালকৈ চাই লওক এইয়া চাওক ধুনীয়া একদম সোৱাদ লগা বস্তু ভগৱানৰ প্ৰসাদ অঁ এতিয়া বাই খোৱা বোৱা কৰি লওঁ দেই বাই